নমস্কাৰ বন্ধু-বান্ধৱীসকল অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মানুহৰ ভাগ্য সকলো সময়তে একে নাথাকে। কেতিয়াবা সুখ আৰু কেতিয়াবা দুখ, কেতিয়াবা শান্তি আৰু কেতিয়াবা অশান্তি। কোৱা হয় সকলো ব্যক্তিয়ে জীৱনত একাল সুখ আৰু একাল দুখ ভুগিব লগা হয়। কিন্তু জীৱনত কেতিয়া ভাল সময় আহিব বা কেতিয়া বেয়া সময় আহিব সেইটো কোনেও সঠিককৈ ক'ব নোৱাৰে। অৱশ্যে প্ৰকৃতিয়ে দিয়া কিছুমান সংকেতৰ পৰা আমি এইটো অনুমান কৰি ল'ব পাৰোঁ যে আমাৰ জীৱনত থকা দুখবোৰ আঁতৰি আমাৰ জীৱনত শীঘ্ৰেই সুখ শান্তিৰ দিন আৰম্ভ হ'বলৈ গৈ আছে। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত আমি প্ৰকৃতিয়ে আমাক প্ৰদান কৰা কেইটামান শুভ সংকেতৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটিও টিপি দিব, যাতে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পায় সকলোতকৈ প্ৰথমে। তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। ৰামধেনু দেখাটো খুবেই শুভ বুলি কোৱা হয়। ৰামধেনু দেখিলে জানি ল'ব যে সৌভাগ্য আপোনাৰ নিচেই কাষলৈ আহিছে। হঠাতে যদি কোনো কুকুৰ নিজে নিজেই আহি আপোনাৰ ঘৰত উপস্থিত হয় তেন্তে তাক যত্ন সহকাৰে আশ্ৰয় প্ৰদান কৰক। ভুলতো তাক খেদি পঠাব নালাগে। কুকুৰক প্ৰভু ভক্ত বুলি জ্ঞান কৰা হয়। কোনো অচিন কুকুৰ আহি ঘৰত আশ্ৰয় ল'লে ঘৰলৈ ভগৱানৰ কৃপা আহে আৰু ঘৰত হেৰাই যোৱা সুখ শান্তিবোৰ পুনৰ ঘূৰি আহে। হঠাতে যদি কোনো ধৰ্মীয় দিনত আপোনাক কোনোবাই অৰ্থ দান কৰে তেন্তে বুজি ল'ব যে আপোনাৰ জীৱনত কিবা শুভ কাম হ'বলৈ গৈ আছে। আপোনাৰ ঘৰৰ চোতালত বা পদূলিত যদি হঠাতে কিছুমান ৰং বিৰঙৰ পখিলা আহি উৰি ফুৰে তেন্তে বুজি ল'ব যে আপুনি নিশ্চয় কোনো শুভ বাৰ্তা লাভ কৰিব। ঘৰৰ কোনো যদি বিবাহৰ যোগ্য ব্যক্তি আছে তেন্তে শীঘ্ৰেই তেখেতৰ বিবাহ হোৱাৰ সম্ভাৱনা আছে। আপুনি ঘৰত ৰোৱা কোনো গছৰ পুলি যদি দ্ৰুতগতিত বাঢ়িব ধৰিছে তেন্তে জানি ল'ব যে শীঘ্ৰেই আপোনাৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। ৰাতিপুৱা আপোনাক দেখি যদি কোনো মেকুৰী দৌৰি পলাই যায় তেন্তে সেইটো খুবেই শুভ লক্ষণ। শুভ কামত যোৱাৰ সময়ত কোনো নেউল যদি আপোনাৰ সন্মুখেৰে পাৰ হৈ যায় তেন্তে সেইটো বহুতেই শুভ হয়। আপুনি কৰিব যোৱা কামটোত নিশ্চয় সাফল্যতা লাভ কৰিব। তেন্তে বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি চাই কেনে পাইছে তলত এটা কমেণ্ট কৰি নিশ্চয়কৈ জনাই দিব, লগতে এটা লাইকো কৰি দিব। ধন্যবাদ।